हेलो स्टूडेंट्स की खबर तुम्हालोकर खबर निश्चय ভাল আজি আমি আৰম্ভ কৰিম লেसन 8 ক্লাस 7 সায়েন্সৰ বতাহ ধুমুহা আৰু ঘূৰ্ণী বতাহৰ যিখিনি কোৱেশ্চন আনসাৰ আছিল এই ভিডিঅ'টো তোমালোকে সম্পূৰ্ণৰূপে পাবা ঠিক আছে আমি আৰম্ভ কৰো ফাৰ্স্ট কোৱেশ্চন আছে যে তলৰ উক্তিবোৰত থকা খালী ঠাই পূৰ্ণ কৰা ওকে এৰে প্ৰথম প্ৰশ্নটো চোৱা কি আছে বতাহ হল বায়ুৰ গতিশীল অৱস্থা আনসাৰ কি হ'ব গতিশীল সেকেন্ডটো চোৱা ভূপৃষ্ঠৰ উত্তাপৰ তাৰতম্যৰ বাবে বতাহৰ উৎপত্তি হয় ভূপৃষ্ঠত কিহৰ উত্তাপৰ তাৰতম্যৰ বাবে হয় উত্তাপৰ তাৰতম্যৰ বাবে বতাহৰ সৃষ্টি হয় বা উৎপত্তি হয় তাৰপিছত ভূপৃষ্ঠৰ ওচৰৰ ঠাইবোৰত গৰম বায়ু ঊৰ্ধ্বমুখী হয় আৰু ঠাণ্ডা বায়ু অধোগামী হয় খালী ঠাইত কি লিখিবা গৰম আৰু ঠাণ্ডা লিখিবা ঠিক আছে কোৱেশ্চন নম্বৰ ডি চোৱা বায়ু উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপ অঞ্চললৈ যায় বা গতি কৰে ঠিক আছে বায়ু মানে উচ্চ চাপ যিবোৰত মানে চাপ বেছি আছে তাৰ পৰা যত চাপ কম থাকে তালৈকে কি কৰে গতি কৰে বা অঞ্চললৈ যায় আছো কোৱেশ্চন নম্বৰ 2 টো চোৱা কোনো এখন ঠাইৰ বতাহৰ দিশ নিৰ্ণয় কৰিব পৰা দুটা পদ্ধতিৰ নাম লিখা মানে যিকোনো এখন ঠাইৰ যে বতাহটো কোন পিনে বলিছে হেতু নিৰ্ণয় কৰিবলৈ আমি কি কৰিম দুটা পদ্ধতি লিখিব দিছে আমাক তো প্ৰথম আনসাৰটো চোৱা কোনো এখন ঠাইৰ বতাহৰ দিশ নিৰ্ণয় কৰিব পৰা দুটা পদ্ধতি হল এক নম্বৰ যদি আমি এমুঠি ধুলি ওপৰৰ পৰা এৰি দিও ধুলিখিনি যি দিশে যায় সেই দিশে বতাহ বলা বুলি থিৰাং কৰিব পাৰি আমি যদি ধৰিলো এনেকে বালি এমুঠি ললো লৈ কিনে যদি আমি এনেকে ওপৰৰ পৰা এৰি দিও আমি গম পাম না বতাহটো কোন পিনে গৈ আছে পূব পিনে নে পশ্চিম পিনে নে উত্তৰ পিনে নে দক্ষিণ পিনে গৈ আছে আমি গোটেইখিনি গম পাম ৰাইট তো তেনেকে এটা পদ্ধতি ওলাব পাৰি নেক্সট হল বায়ু চকৰি ইউজ কৰিব পাৰি বায়ু চকৰি বা বায়ু ঘড়ী হাজি তাৰ ঘূৰণৰ দিশ চাই বায়ু কোন দিশৰ পৰা বলিছে তাক নিৰ্ণয় কৰিব পাৰি ঠিক আছে নেক্সট কোৱেশ্চনলৈ আহিছো তোমাৰ দুটা অভিজ্ঞতা উল্লেখ কৰা যত বায়ুৰ চাপৰ প্ৰমাণ পোৱা যায় বায়ুৰ চাপ মানে বায়ু কিমান হেঁচা দিছে আমাক সেইটো অভিজ্ঞতা পোৱা যায় বায়ুৰ চাপৰ প্ৰমাণ পোৱা দুটা অভিজ্ঞতা হল নম্বৰ 1 টো চক কি লিখিছো বেলুন এটা ফুৱাই দিলে ই ফুলি উঠে বেছিকৈ ফুলালে ই ফাটি যায় বায়ুৱে দিয়া চাপৰ বাবে বেলুনটো ফাটি যায় হয়নে বেলুন এটা যেতিয়া আমি লগাতকৈ বেছি বতাহ ভৰাই দিও বা হাৱা ভৰাই দিও তেতিয়া কি হৈছে বেলুনটো ফুটি যায় কিহৰ কাৰণে ফুটে তাতে বায়ুৰ চাপ বেছি হৈ যায় হয়নে নেক্সট চোৱা পানীপূৰ্ণ গিলাস এটাত কাগজ বা প্লেট এখন ঢাকি দিলে ওলটাই দিলে কাগজ বা প্লেটখন তললৈ সৰি নপৰে কাগজখনৰ ওপৰত বাবে চাপ দিয়াৰ বাবে প্লেটখন বা কাগজখন সৰি পৰে ঠিক আছে নৰমালি কি হয় যেতিয়া পানী আমি পানী ভৰাই থৈ দিও গ্লাছ এটাত তেতিয়া আমাৰ যদি আমি প্লেট দিও বা হেৰি দিও কাগজ এখন দিও তেতিয়াহ'লে পানী যদি থাকে তো ইজিলি নপৰে বাট যেতিয়া পানীখিনি তাৰ পৰা ওলাই দিয়া যাব তেতিয়া কিন্তু প্লেটখন ধুমকে পৰি যাব তলত হয়নে তোমালোকে নিশ্চয় লক্ষ্য কৰিছা নেক্সট চোৱা কোৱেশ্চন নম্বৰ 4 কি দিয়া আছে তুমি এটা ঘৰ কিনিব বিচাৰিছা খিৰিকী থকা কিন্তু ভেন্টিলেটৰ নথকা ঘৰ কিনিব বিচাৰিবানে তোমাৰ উত্তৰৰ ব্যাখ্যা আগবঢ়োৱা আচ্ছা তুমি যদি এটা ঘৰ কিনা ঘৰটোত ধৰি লোৱা খিৰিকী আছে কিন্তু ভেন্টিলেটৰ নাই তেতিয়াহ'লে তুমি ঘৰটো কিনিবানে আমাৰ যে ঘৰত যে ভেন্টিলেটৰ থাকে কিহৰ কাৰণে থাকে জানানে কাৰণ যিবোৰ আমাৰ গৰম বায়ু থাকে বা যিবোৰ আমাৰ গৰম হাৱা থাকে সেইবোৰ কি হয় ওপৰলৈ উৰি উৰি যাই থাকে আৰু ঠাণ্ডা বায়ুবোৰ তলত থাকে হয়নে সো যেতিয়া ভেন্টিলেটৰ নাথাকিব গৰম বায়ুটো ওলাই যাব নোৱাৰিব আৰু ৰুমটো অধিক গৰম হৈ উঠিব তো আনসাৰ কেনেকৈ লিখিছো চোৱা এখন খিৰিকী থকা কিন্তু ভেন্টিলেটৰ নথকা ঘৰটো কিনাৰ উপযোগী নহয় কিয়নো গৰমৰ দিনত বায়ু গৰম হয় পাতল বায়ু লগে লগে ওপৰলৈ উঠে ওপৰৰ ভেন্টিলেটৰ থাকিলেহে এই গৰম বায়ু ভেন্টিলেটৰেৰে বাহিৰলৈ ওলাই যায় তেতিয়া বাহিৰৰ পৰা ঠাণ্ডা বতাহ ৰুমৰ ভিতৰত সোমাই ৰুমটো শীতল হৈ থাকে যদি ভেন্টিলেটৰ নাথাকে এই গৰম বায়ু বাহিৰ ওলাই যাব নোৱাৰে গতিকে ৰুমৰ ভিতৰলৈ বাহিৰৰ ঠাণ্ডা বতাহ সোমাই নাযায় গতিকে গ্ৰীষ্মকালত সেই ঘৰটো বাসোপযোগী নহ'ব গতিকে ঘৰটো নিকিনাই শ্ৰেয় মানে তাতকৈ ভাল ঘৰটো নিকিনাই ভাল আৰু খিৰিকী থাকিনো কি লাভ হ'ব ভেন্টিলেটৰ যদি নাই হয়নে নহয় যদি ঠাণ্ডা দেশ হয় বেলেগ কথা আৰু কিন্তু অসমৰ দৰে যি গৰম আৰু যি গুৱাহাটীত থকা আৰু গৰম পোৱা যায় তাতে যদি ভেন্টিলেটৰ নাথাকে ৰুমটোত মানে থাকিও শান্তি নাপাবা সেয়াই আৰু তাতকৈ নিকিনাই ভাল চ' নেক্সট কুৱেশ্যন নম্বৰ 5 ওলমি থকা বেনাৰ বা হৰ্ডিঙৰ ফুটা ৰখাৰ কাৰণ দৰ্শোৱা
এই যে ৰাস্তাত আমি কিছুমান ডাঙৰ ডাঙৰ বেনাৰ দেখা পাওঁ গুৱাহাটীৰ মাজমজিয়াৰে যেতিয়া যাবা GS ৰোড হৈ যাবা চাবাচোন বিল্ডিঙৰ ওপৰত ডাঙৰ ডাঙৰ বেনাৰ থাকে কিন্তু সিহঁতৰ মাজত এটা হলো থাকে কিয় থাকে কোৱাচোন যাতে বায়ুটো পাৰ হৈ যাব পাৰে নহ'লে কি হ'ব এই বেনাৰখন বায়ুৰ চাপত ফাটি যাব পাৰে বা বেয়া হৈ যাব পাৰে আনচাৰ চোৱা কি লিখিছোঁ ওলমি থকা বেনাৰ বা হৰ্ডিঙৰ ফুটা ৰখাৰ কাৰণ হ'ল বায়ুৰ চাপৰ ফলত বেনাৰ বা হৰ্ডিং নষ্ট হ'ব পাৰে যদি বেনাৰ বা হৰ্ডিঙত ফুটা কৰা হয় তেতিয়া সেই ফুটাৰ মাজেৰে বায়ু পাৰ হৈ যাব আৰু বেনাৰখন নষ্ট হৈ নাযায় ঠিক আছে নেক্সট কুৱেশ্যনলৈ আহোঁ কুৱেশ্যন নম্বৰ 6 তোমাৰ গাঁও বা চহৰত ঘূৰ্ণীবতাহ আহিলে ওচৰ চুবুৰীয়াক কিদৰে সহায় কৰিবা যদি ঘূৰ্ণীবতাহ আহে ঘূৰ্ণীবতাহ জানা চবে এনেকৈ ঘূৰি যে আহে সেইটোক কি কয় ঘূৰ্ণীবতাহ বুলি কয় চাইক্লোন যেনেকুৱা ঠিক আছে চ' ঘূৰ্ণীবতাহ আহিলে তোমালোকে ওচৰ চুবুৰীয়াক কিদৰে সহায় কৰিবা বা কি উপদেশ দিবা সিহঁতক লিখি দিছোঁ চোৱা ঘূৰ্ণীবতাহ আহিলে ওচৰ চুবুৰীয়াক সহায় কৰিবলৈ তলৰ ব্যৱস্থাসমূহ হাতত ল'ব পাৰি নম্বৰ ক আৱশ্যকীয় ঘৰুৱা সামগ্ৰী পোহনীয়া প্ৰাণী গাড়ী মটৰ খাদ্য আদি নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিব লাগিব নম্বৰ খ ওচৰৰ অগ্নি নিৰ্বাপক বাহিনী আৰক্ষী চকী হস্পিটাল আদিৰ ফোন নম্বৰ যোগাৰ কৰি থোৱা নম্বৰ গ দূষিত পানী খাব নিদি বিশুদ্ধ খোৱা পানী সঞ্চিত কৰি ৰখা নম্বৰ খ তিতা হাতে বিদ্যুতৰ চুইচ স্পৰ্শ নকৰিবলৈ কোৱা যান বাহন আদি পানীৰ কাষেদি চলাই নিয়াত বাধা দিয়া এইবোৰ কি হয় গাঁওবাসীক তোমালোকে ক'ব পাৰিবা পইণ্টছকেইটা ধুনীয়াকৈ লিখি থ'বা কপিখনত আৰু মুখস্থ কৰি থ'বা লগে ঠিক আছে নেক্সট আহিল কুৱেশ্যন নম্বৰ 7 ঘূৰ্ণীবতাহে সৃষ্টি কৰা অৱস্থাৰ লগত মোকাবিলা কৰিবলৈ কেনেধৰণৰ আগতীয়া পৰিকল্পনাৰ আৱশ্যক তো ঘূৰ্ণীবতাহ আহিলে কেনেকুৱা তোমালোকে পৰিকল্পনা কৰিবা বা কি ভাবি থ'বা যে এনেকুৱা কৰিম সেনেকুৱা কৰিম ঠিক আছে তো আনচাৰ চোৱা কি চৰকাৰী বিভাগৰ ফালৰ পৰা কি কৰিব চোৱা নম্বৰ 1 এই ক্ষেত্ৰত স্থাপন হোৱা চৰকাৰী বিভাগবোৰক সঘনাই যোগাযোগৰ দ্বাৰা সজাগ কৰি থোৱা ঘূৰ্ণীবতাহৰ বাবে স্পৰ্শকাতৰ ঠাইসমূহৰ বাসিন্দাসকলৰ বাবে আগতীয়াকৈ আশ্ৰয় শিবিৰ স্থাপন কৰি থোৱা এইখিনি হ'ল চৰকাৰৰ কাম তাৰপিছত ৰাইজৰ তৰফৰ পৰা কি কাম থাকে চোৱা অত্যাৱশ্যকীয় চৰকাৰী সেৱা আৰক্ষী চকী অগ্নি নিৰ্বাপক বাহিনী আদিৰ ফোন নম্বৰ মজুত ৰখা নম্বৰ 2 ঘৰচীয়া প্ৰাণী অত্যাৱশ্যকীয় ঘৰুৱা সামগ্ৰী যান বাহন আদি নিৰাপদ ঠাইলৈ স্থানান্তৰ কৰি থোৱা ঠিক আছে তো ইয়ালৈকে লিখিবা 2 নম্বৰ পইণ্টলৈকে ক'লোঁ এতিয়া কুৱেশ্যন নম্বৰ আমি 8লৈকে আহোঁ কুৱেশ্যন নম্বৰ 8ত দিয়া আছে তলৰ কোনখন ঠাই ঘূৰ্ণীবতাহৰ কোপত পৰাৰ সম্ভাৱনা নাই অপশ্যন দিয়া আছে চেন্নাই মাংগালুৰু অমৃতসৰ আৰু পুৰী আনচাৰ কি হ'ব অমৃতসৰ অ'কে তাৰপিছত কুৱেশ্যন নম্বৰ 8 কৰিলোঁ এবাৰ 9 কুৱেশ্যন নম্বৰ 9লৈ আহিছোঁ তলত উল্লেখ কৰা উক্তিবোৰৰ কোনবোৰ শুদ্ধ আনচাৰ প্ৰথম কি আছে চোৱা শীতকালত বতাহ স্থলভাগৰ পৰা মহাসাগৰলৈ বয় এইটো শুদ্ধ উত্তৰ গ্ৰীষ্মকালত বতাহ স্থলভাগৰ পৰা মহাসাগৰলৈ বয় এইটো হ'ল অশুদ্ধ উত্তৰ এটা উচ্চচাপ অঞ্চল আৰু তাৰ চাৰিওফালে তীব্ৰ গতিৰে ঘূৰি থকা বায়ুস্ৰোতে ঘূৰ্ণীবতাহ সৃষ্টি কৰে অশুদ্ধ কুৱেশ্যন নম্বৰ 4 অপশ্যন নম্বৰ 4টো চোৱা ভাৰতৰ উপকূলবোৰ ঘূৰ্ণীবতাহ প্ৰৱণ নহয় অশুদ্ধ ঠিক আছে তো কুৱেশ্যন আনচাৰ আজি এইখিনিয়ে আছিল কিবা যদি হেণ্ডৰাইটিঙে হওক কুৱেশ্যনেই হওক বুজি পোৱা নাই যদি আৰু ভালকৈ দিব লাগে তেন্তে কমেণ্ট কৰি জনাই দিবা মই ধুনীয়াকৈ ফটো মাৰি পঠাই দিম তোমালোকক ঠিক আছে আজিলৈ ইমানেই বাই বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাম